হেল্ল' গাইজ, গুড মৰ্ণিং। আজি একদম এতিয়া বাজিছে 5টা। আজি 5টা বজাতে উঠিছোঁ দেই। সদায় 8টা 9টা উঠা মানুহজনী আজি মানে একদম 5টা বজাতে উঠিছোঁ। কাৰণ আজি মানে আমি এইফালে যাম, আপোনালোকক দেখাই আছোঁ ক'ত যাম। আৰু সেইকাৰণে একদম ধুমধাম বিচনাত তুলি এতিয়া একদম মুখ চুখ ধুলোঁ, ধুই এতিয়া মই গা ধুব যাওঁ, তাৰপাছত ওলাম আৰু। গাইজ ফাইনেলি আমি ৰেডি হৈ গ'লোঁ। এইফালে আজি মানে একদম ৰিংকু বা আহি গ'ল আৰু দেই। হাই একদম গৈছে আৰু এইফালে ৰিংকু বাই মানে একদম ৰাতিপুৱা গিফ্ট পায় আৰু গিফ্ট দি দিলে আমাক আৰু মায়ে আৰু ধুনীয়াকৈ একদম নতুন নতুন মানে একদম চাদৰ লৈ গৈছে আৰু থিউ লগত মানে আইমনো যাব। আইমন ক'ত যাবা কৈ দিয়া? পিকনিক। হেই গাইজ, আজি মানে একদম আমি পিকনিকলৈ বুলি ওলাইছোঁ। এইফালে দেখিছেই নহয়, গাড়ীৰ ওপৰত পূৰা খৰি চৰি বান্ধি লৈছোঁ। বোলে পাপু দাদাই পূৰা পাত চাত কাটি দিছে। বৌয়ে হাঁহি আহিছে আৰু দেই। বৌক কৈছোঁ বোলো বোলা, বৌয়ে আকৌ নাযায়। তাৰপিছত আমি মানে আজি ক'ত যাম জানেনে? আজি আমি যাম ভৈৰৱকুণ্ড। ভৈৰৱকুণ্ড হ'ল ভূটান আৰু ইণ্ডিয়াৰ সীমা। সেইখিনিয়ে হৈছে ভৈৰৱকুণ্ড। এইফালে বায়ে চাওকচোন একদম খেৰ লৈ লৈছে, ৰাস্তাত গাড়ী ৰখাই মানে একদম খেৰ বুটলি লৈছোঁ আৰু দেই। মানে যিহেতু আমি খৰি লৈ গৈছিলোঁ, খৰি আমি পলিথিন চলিথিনটো একো নাই, চ' সেইকাৰণে খেৰেদি জ্বলাব লাগিব। চ' আমি এতিয়া একদম ধুনীয়াকৈ গৈ আছোঁ। আমি মানে একদম কলাই গাঁও হৈ গৈছোঁ। মঙলদৈৰ পৰা গ'লে মানে আপোনালোকে কলাই গাঁও হৈ মানে যাব লাগিব। চ' আমি একদম গৈ এয়া একদম মানে পাইছোঁহি আৰু দেই। মনটো একদম মানে উবুল থুবুল লাগিছে, যিহেতু একদম এটা ধুনীয়া প্লেচত আহি আছোঁ। চ' একদম মানে সোমাই গ'লোঁ আৰু এতিয়া আমি ভৈৰৱকুণ্ডত। ত' গাইজ, আমি মানে একদম পূৰা লোকেশ্যন পাই গ'লোঁ। সেইফালে ৰিংকু বাই একদম বহিয়ে ল'লে আৰু দেই। আৰু এইফালে আমাৰ মানে প্লেচখিনি দেখাম, ক'ত আমি মানে ভাত চাত বনাম। আৰু সেইখন গাড়ী গাড়ীখনৰ পৰা মানে বস্তু নমাবৰ কাৰণে ষ্টাৰ্ট কৰিছে আৰু। চ' ভিডিঅ'টো চাই থাকক দেই সকলোৱে, কিমান মজা লাগিব আজি। এইকেইদিন মানে একদম ভৈৰৱকুণ্ডলৈ মানুহে নধৰা হৈছে। ইমান মানে মানুহ নহয়, বাপৰে বাপ। একদম বাছ লৈ মানে আল্ট্ৰা বাছ লৈ বহুত দূৰৰ পৰা আহিছে। এইফালে চাওকচোন পাহাৰৰ ইপাৰে সেইখন একদম ভূটান হয়। আৰু এইখন দেখিছে নহয়, এখন দলং হয়। দলংখন পাৰ হৈ গ'লে এইখন ভূটান। আৰু এইফালে মানে আমি একদম ভাত চাত বনাবৰ কাৰণে ৰেডি কৰিছোঁ। এইফালে আমাৰ গাড়ী এইখিনিতে ৰখাই পাতি চাতি পাৰি একদম জুই চুই জ্বলাই লৈ একদম কেৰাহী পাতি দিছে আৰু দেই। বৌ এইফালে আইমনে পূৰা একদম আইচক্ৰীম খোৱাত ব্যস্ত হৈ গৈছে। আৰু এইটো চাইডে আমাৰ বাইদেউ পূৰা আইচক্ৰীম খোৱাতে ব্যস্ত দেই। মায়ে আকৌ টুলখন লৈ তাতেই বহিলে। তাৰপিছত ইয়াতে বোলে চাহ বনাব হা। চাহ বনোৱাৰ পাছত আমি মানে কি আৰু চাহ তাহটো খাই যোৱা নাছিলোঁ ন, তো ইয়াতে খাম বুলি গৈছিলোঁ আৰু গোটেইখিনি লৈ মেলি। চ' সেইকাৰণে এতিয়া জেগা ঠিক কৰি মেলি চাহ বনাব। এইফালে চাওকচোন কিমান মানুহ দেখিছে নহয়। আৰু ইয়াত চাওক একদম আমি মানে ব্ৰেড চেড উলিয়াই লৈ খোৱা ষ্টাৰ্ট দিলোৱে আৰু যিহেতু চবৰে ভোক লাগি আছিল। কাৰণ ৰাতিপুৱাই আমি ওলাইছোঁ, 7টা বজাতে আমি ওলাইছোঁ। চ' একো খাই কোনো যোৱা নাছিলে। বইল ডিম আছিল, ব্ৰেড আছিল, বাটাৰ আছিল, এনেকৈয়ে। আৰু আমাৰ লগতে বুটো আছিল দেই। বুটখিনি বাৰু মই ভিডিঅ' কৰা নহ'ল। বুট আৰু নাৰিকল আমি লৈ গৈছিলোঁ। তো এতিয়া মানে প্ৰথমতে আমি ব্ৰেডখিনি বোলো খাই লওঁ। আৰু বৌয়ে সেই কেৰাহীটোতে চাহ বনাই আছে। এইয়া বুট চাওক, দেখিছিলে। আৰু এইফালে চাওকচোন একদম মই মানে পূৰা মূৰত কাপোৰ চাপোৰ মাৰি লৈছোঁ, যিহেতু ইমান ৰ'দ নহয়, গোটেই পুৰি শেষ হৈ গৈছে। মইতো এনেও ক'লা আৰু একদম ক'লা হৈ থাকিম। চ' এইফালে চাওকচোন একদম বাই পোৱালীকেইটাৰ লগত পূৰা ধেমালি কৰি মানে মানুহ এজনে কিবা বিক্ৰী কৰি আছিলে, তাকে লৈ একদম পূৰা পেপা বজাই আছে। আৰু মই কি কৰিলোঁ জানেনে? একদম গাহৰি পূৰা আছিলে নহয়। মই বোলো নাই, গাহৰিখিনি সোনকালে বনাওঁ, যিহেতু গাহৰি একদম দেখি ৰ'বই পৰা নাই। আৰু একদম বনাই মেলি ধুমধাম বোলো খাই ল'ব লাগে প্ৰথমতে। আৰু একদম আজি মানে গাহৰি আমি পূৰা ষ্টাইলত কাটি আনিছোঁ দেই, এই ডাঙৰকৈ। আৰু বৌয়ে এইফালে একদম পূৰা কবি বনোৱাত ব্যস্ত। বৌয়ে কৈছে ময়ো বনাই যাওঁ আৰু তোমালোকেও বনোৱা। তাকে একদম চাওকচোন পিচকেইটা চাওকচোন কি ডাঙৰকৈ একদম। তাৰপিছত বা এইফালে এইজনী বাও মানে কিবাকিবি নহৰু চহৰু গুচাই আছিলে হা। মায়ে একদম ধুনীয়াকৈ বহি চাই আছে। মই একদম ইমান ৰ'দ দিছে নহয়, হ'লেও আৰু গছ এজোপা পালোঁ, তাতে সেই গছৰ ছাঁতে আৰু ধুনীয়াকৈ আমি মানে বনাইছোঁ। খৰি একদম নজ্বলে জানেনে? যিহেতু ইমান বতাহ মাৰিছে, হ'লেও অলপ চলপ জ্বলি আছে। আৰু একদম তাৰপিছত বায়ে একদম বহি গৈছে নহয় ওচৰতে, বোলে ফটো এখন মাৰা। একদম ৰিংকু বাও আকৌ বিৰাট টেঙৰ নহয়, তাই আকৌ ভিডিঅ'হে কৰিলে, দেখিলেনে? তাৰপিছত এইফালে একদম বায়ে পূৰা নাচাত ব্যস্ত হৈ গৈছে দেই। ময়ো আহি অকণমান ৰৈ দিলোঁ আৰু কাৰণ মই বোলো অকণমান লাহে ধীৰে নাচিম আৰু। তাৰপিছত বোলো নাই মই একদম যাওঁ দেই, দৌৰি গৈছোঁ। মোৰ গাহৰিখিনি একদম মানে ক'ত গ'ল? মানে গাহৰি যিহেতু মই পাতি আহিছিলোঁ ন, এইবাৰ চাওকচোন একদম উতলি আছে।
তাৰপাছত একদম গাহৰি হৈ গ'ল আৰু দেই আমাৰ একদম চবেই আমি হাত পাতি পাতি বহি আছোঁ আৰু গাহৰিৰ কাৰণে এয়া চাওকচোন ইমান ধুনীয়া হৈছে নহয় ৱাও একদম মানে টেষ্টি আৰু এফালে বায়ে চাওকচোন লোভ লগাই লগাই কি খাইছে বাৰু নক'বা আৰু একদম গাহৰি বুলি ক'লে একদম মানে চবৰে পূৰা লোভৰ পানীয়ে ওলাই থাকে আৰু দেই আৰু এই বৌ একদম খাই বহিছে ৰিংকু বাই যিহেতু নাখায় একদম নাচাওঁ বুলি তাই একদম শুইয়ে দিছে তাৰপাছত আমি বোলো নাই ব'লা অকণমান ফুৰি আহোঁ এনেকৈ গাহৰি চাহৰি খাই থাকিলেই দমটো নহ'ব ন অকণমান ফুৰিবও লাগিব চ' আমি কেইজনীয়ে একদম ধুনীয়াকৈ ওলাই আহিছোঁ মানে এইবোৰ গাড়ীবিলাক দেখিছে নহয় কেনেকুৱা মানুহ হৈছে মানে আৰু এইফালে চাওকচোন একদম পোৱালীজনীয়ে কমলা বেচি আছে তো আমি মানে দেখি পেলাই পোৱালীৰ দোকানতে একদম সোমাইছোঁ আৰু দেই কমলা ল'বৰ কাৰণে পোৱালীয়ে কৈছে বোলে কেজি কিমান কেজি জানেনে আপোনালোকে একদম চক খাব বোলে 60-70 টকা আৰে 60-70 টকা যদি নলয়নো কেনেকৈ থাকোঁ হয় নাই চ' গতিকে একদম বাই 2 কেজিমান ল'লে আৰু দেই আৰু ইমান কমটি দাম আমাৰ এইফালে জানেনে 120 টকামান কেজি লয় হাই গাইজ ইয়াৰ কমলা মানে ইমানেই মিঠা আৰু মানে দেখিলে ন আপোনালোকে আমি এতিয়া জাষ্ট কমলা ল'লোঁ এতিয়া খাই আছোঁ মানে বেলেগ টেষ্টি আৰু ইমানেই মিঠা সিহঁতে চাগে গছৰ পৰা ন একদম মানে ধুনীয়াকৈ পূৰা ছিঙি লৈ লগে লগে লৈ আহিছে চ' আহিব আপোনালোকৰ কমলা খাবলৈ এইফালে চাওকচোন কিমান ধুনীয়াকৈ ন পানী বৈ আছে জানেনে আৰু ইয়াৰ পানীটো মানে ইমানেই শীতল ঠাণ্ডা আছিল ন আৰু ইয়াৰ শব্দটো মই আপোনালোকক মানে বৰ্ণনাই কৰিব নোৱাৰোঁ যে ইমানেই ভাল লগা এতিয়া আমি আহি গ'লোঁ মানে ব্ৰিজৰ এইটো পাৰে এইফালে চাওকচোন ইমান ধুনীয়া ফটো চটো মাৰিবলৈ যে সঁচাকৈ বহুত ভাল লগা ঠাই দেই আৰু জানানে এয়া হৈ গ'ল ভূটানৰ গেট পানীৰ মানে একদম পূৰা পানী ইমান পানী বৈ আছিলে নহয় আৰু বাহঁতৰ মানে ভাগৰ লাগিছে যিহেতু বহুতখিনি আমি খোজকাঢ়ি আহিলোঁ ন সেইকাৰণে একদম বহি ল'লে আৰু ইয়াতে হে গাইজ পানী চাওক কেনেকুৱা এইখনেই হৈছে ভূটান আৰু এয়া হৈছে ভূটানৰ গেট বাট পানী এতিয়া হেৰি হৈ আছে পানী ইমান নাই বাৰু নহ'লে পানী পূৰা ইয়াত একেখন গেট হয় ভূটানৰ কেনেকুৱা লাগিছে বঢ়িয়া মোৰো ফ্ৰেণ্ডছ পানীৰ শব্দবোৰ শুনকচোন কিমান ধুনীয়া ন ইমান ভাল লগা শুনিবলৈ হেল্ল' গাইজ আমি মানে একদম এতিয়া আমি ভূটান আহি গ'লোঁ দলংখন এইফালে মানে দলংখন পাৰ হয় এয়া পূৰা ভূটান সেয়া হৈ গ'ল আই লভ এছ এছ বি জোৱানৰ এইটো ৰিবিৰ হয় আৰু এইফালে চাওকচোন ভুটীয়াসকলে কি ধুনীয়াকৈ একদম গাহৰি পূৰা এইফালে চিকেন আৰু কিবা কিবি একদম ওলমাই থৈছে বাহঁতে একদম খাবৰ কাৰণে পূৰা এখনত সোমাইছে দেই মই আকৌ মানে একদম মানে কি হ'ল নাজানো দেই আনকালে মই ইমান ভাল পাওঁ মানে গাহৰি পূৰা চিকেন পূৰা বাট আজি মানে মোৰ একদম খাবলৈ মন নগ'ল আৰু তথাপিও কৈছোঁ আৰু ল'লে খাম এইফালে চাওকচোন ইমান ধুনীয়াকৈ দিয়াৰ পাছত আৰু কোনোবাই জানো নোখোৱাকৈ পাৰে গতিকে ময়ো একদম ধুনীয়াকৈ দুপিচমান খায়ে ল'লোঁ আৰু দেই তাৰপাছত এইফালে আমি একদম আহি গ'লোঁ পিকনিক প্লেচত আহি গ'লোঁ সেইখিনি আৰু নেদেখালোঁ দেই খোজকাঢ়ি অহাখিনি বিৰাট ভাগৰ লাগিলে হ'লেও দৌৰি আহিছোঁ যিহেতু বেলেগ ভোক লাগি আছে আৰু মানে মাও মানে ইয়াতে বহি আছিল ন মানে অকলে গতিকে আমি একদম ধুনীয়াকৈ আহি খাবৰ কাৰণে এতিয়া ষ্টাৰ্ট কৰিছোঁ এইফালে ময়ো খাই আছোঁ আৰু দেই ৰিংকু বাও একদম ধুনীয়াকৈ খাই মেলি বোলো ভোকো লাগি আছিল ন পূৰা তাৰপাছত একদম খাই বৈ মানে একদম তললৈ গ'লোঁ ইয়াতে ইমান ধুনীয়াকৈ পানী আছে ন ইমান ঠাণ্ডা পানীখিনি নহয় ইমান শীতল কেনেকৈ বুজাওঁ মানে সেইটো বুজাব নোৱাৰোঁ দেই আপোনালোকে নিজে ফিল কৰিলেহে গম পাব তাৰপিছত মানে মুখখন ইমান লেতেৰা হৈছিলে বায়ে আকৌ ধুমধাম মানে একদম নিজেও ফেচ ৱাছ কৰিছে মোকো বোলো কৰি দিয়াচোন অকণমান তাৰপিছত ধুই মেলি অকণমান বোলো ফ্ৰেছ হৈ লওঁ যিহেতু ইমান ঠাণ্ডা পানী ৱাও ইমান ভাল লাগিছে নহয় মুখ ধুই জানেনে ঠাণ্ডা দিনটো ইমান ৰ'দত আছোঁ একদম মানে ছাল পুৰি শেষ হৈ গৈছে চাগে আৰু এইফালে চাওকচোন ৰিংকু বাৰ লগত অকণমান এনেই মাছলি খেলিলোঁ তাৰপাছত কি জানেনে ওচৰতে মানে গান বজাই আছিলে দেই মই একদম এনেই নাচি আছিলোঁ নহয় সেই কেইজন দেখিছেনে একদম পূৰা নাচি আছিলে ময়ো থিয় হৈ পূৰা নাচি আছোঁ কাৰণ গান এটা বাজি থাকিলে একদম জানেই নহয় নাচিবলৈ খুব মন গৈয়ে থাকে সঁচাকৈ দেই ইমান ভাল লগা এটা দিন পাৰ হ'ল নহয় আজিৰ দিনটো আৰু এইফালে মানে ওচৰতে তাৰপাছত গান লগাই আছিলে যিহেতু আমিও আহি ইহঁতৰ লগত মানে সহযোগ কৰিলোঁ আৰু দেই এই মানে বাইদেউকেইজনী দেখিছেনে কি ধুনীয়া নাচিছে মিচিং হয় তেখেত আৰু সেইফালে আমিও একদম পূৰা গানৰ সুৰে তাকো নীল আকাশদাৰ গানটো যে নতুন গানটো বিহুৱান সেই গানটো লগাই পূৰা আমি মানে একদম নাচি আছোঁ আৰু
এতিয়া আৰু নাচি বাগি ঘৰলৈ বুলি ওলাইছোঁ, যিহেতু আমি ঘৰ যাবলৈ 2 ঘণ্টামান লাগিব। চ' আন্ধাৰ হৈ যাব বুলি সোনকালে ওলাই দিছোঁ আৰু আজিৰ দিনটো সঁচাকৈ বহুত মানে মনত থকা এটা দিন হৈ পৰিব, খুব বেছিয়ে ভাল লাগিল। চ' ভিডিঅ'টো চাই থকা সকললৈ বহুত বহুত ধন্যবাদ। আকৌ বেলেগ এটি ভিডিঅ'লৈ লগ পাম আপোনালোকক। আজিলৈ বাই বাই দেই।